নাচি ভাল পোৱা ছোৱালীজনী নাচে অন্তৰৰ পৰা তেওঁৰ নৃত্যত মুগ্ধ হয় লাখ লাখ দৰ্শক আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক জনাম নৃত্যশিল্পী সুমি বৰাৰ বিষয়ে স্বাগতম জনাইছো প্ৰাইডিছ আসামৰ অন্য এটা ভিডিঅ'লৈ ডিব্ৰুগড়ৰ বাণীপুৰত জন্মগ্ৰহণ কৰা সুমি বৰাই সৰুৰে পৰাই নাচি ভাল পাইছিল নচাটো তেওঁৰ হবি আছিল চাৰিজনীয়া পৰিয়ালটিত পিতৃ মাতৃ আৰু ককায়েকৰ লগতে সুমি বৰা ঘৰৰ সকলোৰে সৰু আছিল পঢ়া শুনাও ডিব্ৰুগড়তে কৰিছিল ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হয় সমান্তৰালভাৱে চাউলখোৱা মিউজিক কলেজৰ পৰা তেখেতৰ গুৰু ৰূপলেখা বৰবৰা দাসৰ তত্ত্বাৱধানত নৃত্যত বিশাৰত উত্তীৰ্ণ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা নৃত্যত স্নাতক আৰু সত্ৰীয়া নৃত্যত স্নাতকোত্তৰ উত্তীৰ্ণ ভৱিষ্যতে আৰু অধিক পঢ়াৰ সপোন পুহি ৰাখিছে নৃত্যশিল্পী সুমি বৰাই ডিব্ৰুগড়ত সুমি বৰাই বহুকেইখন প্ৰাইভেট ইনষ্টিটিউটত নৃত্য শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল তাৰোপৰি নিজা প্ৰচেষ্টাত সুমি নৃত্যালয় গঢ়ি তুলিছিল অৱশ্যে সেইখিনি সময়লৈকে সুমি বৰাক অসমৰ মানুহে জনাই নাছিল দৰ্শকৰ বহু প্ৰশংসা লাভ কৰা সুমি বৰাৰ হেঁপাহ আছিল এনে কিবা এটা কৰাৰ যাতে তেওঁৰ নৃত্য সমগ্ৰ অসমৰ মানুহে দেখা পায় তেওঁৰ প্ৰেমিক তথা জনপ্ৰিয় ফটোগ্ৰাফাৰ তাৰ্কিক বৰাৰ সহযোগত কভাৰ ছং বনোৱাৰ পৰিকল্পনা কৰে জনপ্ৰিয় গীত লৰিয়লি আৰু চেৰেক চেৰেক এই দুটা গীতৰ কভাৰ ছং বনায় প্ৰথমে লৰিয়লি গানটোৰ কভাৰ ভিডিঅ' আপলোড দিয়া হয় ইউটিউবত খুব কম সময়ৰ ভিতৰতে লাখ লাখ দৰ্শকে উপভোগ কৰে গানটো পৰৱৰ্তী সময়ত দৰিকা লুইতপৰীয়া গীত দুটাৰ কভাৰ ভিডিঅ' বনোৱা হয় এনেকৈ এটাৰ পাছত আনটোকৈ গানৰ কভাৰ ভিডিঅ' বনাই জনপ্ৰিয় হৈ পৰে নৃত্যশিল্পী সুমি বৰা এইখিনি সময়তে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাই তেওঁৰ এটি গীত পাৰিজাতত দীক্ষু শৰ্মাৰ বিপৰীতে অভিনয়ৰ প্ৰস্তাৱ আগবঢ়ায় আৰু এইটোৱে আছিল সুমি বৰাই অভিনয় কৰা প্ৰথমটো মিউজিক ভিডিঅ' পাৰিজাতৰ দৃশ্যগ্ৰহণ কৰা হৈছিলে ৰাজস্থানত এতিয়ালৈকে 7টা গীতৰ কভাৰ ভিডিঅ' বনোৱা হৈছে শেহতীয়াকৈ জনপ্ৰিয় কণ্ঠশিল্পী আইলিতা কাশ্যপৰ ভটভটি মইনা ভটভট মেখেলা পিন্ধিলম পটাপট গীতটোৰ কভাৰ ভিডিঅ' বনোৱা হৈছিল গীতটোৰ কভাৰ ভিডিঅ'ই খুব কম সময়ৰ ভিতৰতে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল আৰু বৰ্তমানো তেওঁৰ এটা নতুন গানৰ শ্বুটিঙত ব্যস্ত তেওঁৰ নৃত্যশৈলীক অনুকৰণ কৰি অসমৰ বহু ল'ৰা ছোৱালীয়ে স্কুল কলেজ পৰ্যায়ত অনুষ্ঠিত বিভিন্ন অনুষ্ঠানত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে বহুতে কভাৰ ভিডিঅ' নিৰ্মাণ কৰিছে নৃত্যৰ লগতে ৰূপসজ্জাও কৰে সুমি বৰাই বহুতো নতুন পৰিকল্পনা আছে তেওঁৰ শেহতীয়াকৈ মুক্তি লাভ কৰা ইবাচি শীৰ্ষক গীতটিৰ দৃশ্য সংকলনটিত অভিনয় কৰাৰ লগতে কোৰিঅ'গ্ৰাফীৰ কাম কৰিছে নৃত্যশিল্পী সুমি বৰাই অনাগত দিনত তেওঁৰ আৰু বহুতো নতুন কাম আমি দেখিবলৈ পাম বুলি আশাবাদী যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব